দাঁতটোতো ভাত খাবলৈ মাংস খাবলৈ দাঁত আছে, মই সেইটো দাঁতটো কোৱা নাই। আগতে যিটো তেখেতৰ যাদুৰ লাঠি আছিলে, আগতে যিটো ভয় কৰা মানুহবিলাকে ভয় কৰা সিংহৰ দাঁত আছিলে, সেই দাঁতটো আৰু তেখেতৰ নাই। আৰু এই কথাবিলাক তেখেতে বুজি নাপাব, বহুত টাইম লাগিব বুজি পাবৰ কাৰণে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আগত যাদুৰ লাঠিও আছিলে, যোনফালে ঘূৰে ইনফালে ঠিক হয়। আৰু আগত মানে তেখেতৰ দাঁতটোও মানে বহুত চাৰ্প আছিলে, কিন্তু এতিয়া না দাঁত আছে না লাঠি আছে, তেখেতৰ কথাবিলাকৰ এতিয়া একো ভেলু নাই। এইকাৰণে কমিটি কৰি তেখেতে মিটিং কৰি আছে। মইতো কমিটি কৰি মিটিং কৰা নাই, মই ৰাইজক মিছন আৰু ভিজন কৈছোঁ। চাওক, আমাৰ ভয় কৰিব লগা পৰিৱেশ নাই। যি সময়ত বন্দুক বাৰুদ বোমা হৈ আছিলে, সেই সময়ত ভয় কৰা নাই। আজি আৰু কি, আমিতো নিজেই ভাল পৰিৱেশ সৃষ্টি কৰিছোঁ। যি সময়ত হাগ্ৰামা মহিলাৰী হাতে 2020 নিৰ্বাচনত আমাক মানে পাথাৰেদি মানে ৱেলকাম কৰিছিলে, আমাক লাঠি দা লৈ পেলাই আমাক ৱেলকাম কৰিছিলে। সেই সময়তে আমি ভয় কৰা নাই। আজিতো আৰু অকলে মটৰ চাইকেল চলাব পৰা পৰিৱেশ হ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও মটৰ চাইকেল চলাই কোকৰাঝাৰত। এতিয়াও জেলৰ ভিতৰতে আছে, মুকলিয়া কাষৰ তলত অহা নাই। তেখেতে ক'লে যে আপোনাৰ চৰকাৰৰে বিফলতা নে প্ৰমোদ বড়োৱে তেখেতক আনিবৰ কাৰণে চেষ্টা নকৰিলে, সেইটো ওপৰত এটা প্ৰশ্ন উত্থাপন কৰিছিলে। নাই, প্ৰশ্ন উত্থাপন কৰিব পাৰে, আমাৰো উত্তৰ আছে। আমি প্ৰত্যেকটো সময়তে চেষ্টা কৰিছোঁ তেখেতক। আৰু ৰিচেণ্টলি প্ৰায় এমাহ হোৱাই নাই, আমি গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰি কৈছোঁ, আৰু গৃহ সচিবক লগ কৰি কৈছোঁ। আৰু এতিয়া গৃহ সচিবে আমাক কথা দিছে, গৃহমন্ত্ৰীয়েও কথা দিছে যে তেখেতকো আনিব। যিহেতু চুক্তিৰ আগতে কনভিক হৈ গ'ল, চ' আপুনি কেতিয়াও জুডিচিয়াৰীটো বাইপাছ কৰিব নোৱাৰে। তো সেইকাৰণে যদি কনভিক্ট নহ'লেহেঁতেন বেলেগ কথা আছিলে। তথাপিতো 54 জন যিটো NIA কেছ আছে, তেখেতসকলে বেল পালে। CBIৰখিনিও আমি লাগি আছোঁ যে মুকলি আকাশত আহিব লাগে। আশা কৰিছোঁ নেক্সট যেতিয়া ডেট হ'ব বা কিবা হ'ব, তেতিয়া তেখেতে মুকলি আকাশত আহিব পাৰিব, তেনেকৈ আশা ৰাখিছোঁ। থেংক ইউ।